এই সাপকাটা সমবায় ইলেকশন হৈ গ'ল, আজি কাউণ্টিঙো হ'ল। আপোনালোকে চালে ইতিমধ্যে আমাৰ সাংবাদিক ভাইসকলেও বহুত দিনৰ পৰা আপোনালোকেও লাগি আহিছে। তো বহুত শান্তিপূৰ্ণভাৱে একদম ডিচিপ্লিনৰ ভিতৰত ইলেকশ্যনটো হ'ল, কাউণ্টিঙো হৈছে। কিন্তু বহুতেই ভাল ৰিজাল্ট হৈছে। বিজেপি আৰু ইউ পি পি এলে 12টা দখল কৰিছে, 15টাৰ ভিতৰত 3টা BPF জিকিছে। তো মই ভাবোঁ যে এটাৰ পিছত এটা সমবায় আমি দখল কৰি আছোঁ। ৰাইজৰ আশীৰ্বাদ আছে, সেইকাৰণে আমি দখল কৰি আছোঁ। আৰু আমাৰ বিজেপি আৰু UPPL চৰকাৰে বহুত ভাল কাম কৰি আছে। এইটো ৰাইজে এইটো তাৰ প্ৰুফ, এইটো তাৰ প্ৰমাণ। বহুত মানুহে কৈছিল যে এই সমবায়টো যিবিলাক শ্বেয়াৰ হোল্ডাৰ চব BPF বনাই দিছে, BPFক দিব মানুহে। কিন্তু মইতো দেখা নাই যে আমাৰ যিহেতু 12টা জিকিছে। মই আমাৰ UPPL আৰু বিজেপিৰ যি আমাৰ সমবায় সমিতিৰ নতুনকৈ সদস্য হৈছে, তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগে লগে মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ সমবায়ৰ শ্বেয়াৰ হোল্ডাৰ আৰু প্ৰতিনিধি যিটো আমাৰ সদস্য, ইয়াৰ ভিতৰত কোনো নাথাকে, মানে কোনো তালমেল নাথাকে, খালি ভোটৰ দিনটো তালমেল থাকে। মই ভাবোঁ শ্বেয়াৰ হোল্ডাৰক লগত লৈ AGM মিটিংবিলাকত চব বস্তুটো গাই দিব লাগে। আৰু যি সমস্যা আছে, যিহেতু আমি চৰকাৰৰ লগত আছোঁ, আমিও সহায় কৰিম আৰু চেষ্টা কৰিম 100% যাতে যিহেতু সমবায় সমিতিত দুৰ্নীতিৰ কথা কৈ আছিল ইমান দিনৰ পৰা ৰাইজে, যাতে দুৰ্নীতিটো বন্ধ কৰিব পাৰোঁ। চাউলৰ ক্ষেত্ৰতে হওক, যি ক্ষেত্ৰতে হওক, যাতে আমি দুখীয়া দৰিদ্ৰ পৰিয়ালক 100% সহায় কৰোঁ। এইখিনি আমাৰ মূল উদ্দেশ্য। আৰু আগন্তুক দিনত আমাৰ চৰাইবিল সমবায় ইলেকশ্যন আছে, গোসাইগাঁও সমবায় ইলেকশ্যন আছে। মই ভাবোঁ 100% আমাৰ দলে জয়ী হ'ব।